নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে 1 মিনিট সময়টো আমাৰ কাৰণে কিমান মহত্বপূৰ্ণ? 1 মিনিট সময়ত আমি কি কৰিব পাৰোঁ? 1 মিনিট সময়ৰ কাৰণে আমাৰ কিমান কি ঘটি যাব পাৰে? 1 মিনিট সময়টো আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ 1 মিনিট সময়তে 108জন মানুহৰ মৃত্যু হয়, 258জন শিশুৰ জন্ম হয়। এই 1 মিনিট সময়তে আমি অবাবতে নষ্ট কৰি দিওঁ। 1 মিনিট সময়তে 46,800 ফটো ইনষ্টাগ্ৰামত আপলোড হয়। 1 মিনিট সময়তে 4 কোটি মানুহে ইউটিউবত ভিডিঅ' চাই থাকে। 1 মিনিট সময়তে 1 কোটি ইমেইল আপোনাৰ পঠাই দিব পাৰে। 3 বিলিয়ন লোকে গুগল চাৰ্চ ইঞ্জিনত একেলগে চাৰ্চ কৰে, আপোনাৰ চাৰ্চ হৈ থাকে। 3 বিলিয়ন লোকে যে চিন্তা কৰক 1 মিনিট সময় আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। আমি অবাবতে 1 মিনিট সময় নষ্ট কৰি দিওঁ। 1 মিনিটতে কাৰোবাৰ জীৱন যাব পাৰে, 1 মিনিটতে কাৰোবাৰ জীৱন আহিব পাৰে। গতিকে আজি কথাখিনি জানি কেনেকুৱা পালে আপোনালোকে জনাব। যদি কথাখিনি জানি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেলেগক জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।